নমস্কাৰ, মোৰ নাম শ্ৰী অদিত্য শইকীয়া। মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা দিহানাম পৰিৱেশন কৰিম। যদি দিহানামটোত কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শংকৰদেৱৰ পুখুৰীত ময়ূৰে গা ধুইছিলে, জোকাৰি সৰালে পাখি, তাৰে পাখি আনি শংকৰ গুৰুৱে লিখিলে ভাগৱত খনি। শংকৰদেৱৰ পুখুৰীত ময়ূৰে গা ধুইছিলে, জোকাৰি সৰালে পাখি, তাৰে পাখি আনি শংকৰ গুৰুৱে লিখিলে ভাগৱত খনি। দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্মালা, সাতু বৈকুণ্ঠৰ চিহ্ন আঁকি আহো শৰণ দিলা ভজন দিলা আৰু দিলা নাম, নাই আৰু এক ধৰ্ম নামৰ সমান।
ধন্যবাদ। মই প্ৰথমবাৰৰ কাৰণে দিহানাম গাইছোঁ। ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্ট বক্সত মোক শুধৰাই দিব।